নাই দেই এনেকা চিনি দিয়া নহয় একেবাৰে সুগাৰ হৈ যাব যেন লাগে কেনেকৈ কথা পাতে জানা যেতিয়া ফোনটো আহিছে যেনিবা ল'ৰাটোৱে ৰিচিভ কৰিছে হেল্ল' ঘৰতে আছো মিছ কৰি আছো তাৰমানে ভৰিত কি আছে গোটেই লাঠি লাঠি চেচ কৰি দিব কোন আছে এনেকুৱা গা ধুবা একদম ঠাণ্ডা পানী ব্যৱহাৰ নকৰিবা গৰম পানী ল'বাচোন মোক নাই কোনো নাই এটা দিয়া না আছে গা ধুই কিনে মিঠাতেল ল'ব নালাগে নহয় এইটো ল'বা কি লৈছা না এইটো ন হ'ব দিয়া বাজাজ ল'বা একে গাটো ধুই তুমি কল খাবাচোন ন চিনি কলটো খাবা আঠি কল নাখাবা ইমান মৰম আৰু কিছুমান বাথৰুমত সোমাই যায় বাথৰুমৰ ভিতৰত লৈ যাওঁ মোবাইলটো হেল্ল' মাজে মাজে পিছফালে আছে কিমান দিছো মিছ কৰি আছো নাই ক'তো যোৱা নাই এই মোৰ পাইপডাল লগত ব্লাড দিছো ইমান মৰম আৰু যেতিয়া বিয়া পাতাৰ পিছত কেনেকৈ কৰে গম পাইছে যেতিয়া ফোনটো আহিব ৰিচিভ কৰি হেল্ল' বাৰে বাৰে ফোন কৰি নাথাকিবি মানুহ থাকে না ননচেন্স কি নাই চুচি বনাবা মিঠাতেল নাই কেৰাচিন তেলকে মাৰি দি এনেকুৱা কম হয়নে বিয়া পাতাৰ পিছত হয়নে নহয় এনেকুৱা হয়নে আৰু যিহেতু আৰু আমাৰ ইচ্ছা আছে বহুত অনুষ্ঠান আছে বহুত দীঘলীয়া আৰু মোৰ ভাইটিক মঞ্চত পাতিছে মোৰ ভাইটি ইয়াৰ নামটো কি জানে নে ভাইটিক চিনি পাই আপোনালোকে পায়নে নাপায় তাৰ নামটো কি হে ভাইটি নহয় ইয়াৰ নাম চিলিণ্ডাৰ কি বুদ্ধি বনাইছিল আছে এনেকা বুদ্ধি আমাৰ নহ'ল ভাগ্য নহয় না ভালকে শুৱে ভালকে খায় কিন্তু মন পানী একো নাখায় বাছৰে মানুহটো এটাই ভাল চুমা খায় বেলেগ একো নাখায় ভাইটি মোৰ লগৰ বহুত পুৰণা চিনাকি চুলি কিন্তু নাচাকে বাছৰে ইয়াৰ আগতে বহুত চুলি আছিল আমি মাজতে তাৰমানে ৰান্ধি চাই ভিতৰত এই মাটি চাব গৈছিলোঁ মাটি চাব যাতে বৰষুণ দিছিল বৰষুণ দিলে ঢেৰেকণি মাৰিল নহয় গৰম পানী চৰক যে পৰে ইয়াৰ কপালতে পৰিব লাগে না তাই ফুৰি গৈছে বহিলে অৱস্থা নাচাকে যেনে আমাৰ কি হাতী কি নাম এটা হাতী আছে যে আমাৰ কি নাম আছিল হাতীটো কি নাম লাডেন হাতীটো নিচিনা পিছফালে হয় না আচ্ছা যে নহওক ইয়াৰ এটা ষ্টাইল আছে তাৰমানে চুলি নহ'লেও যদি ধুনীয়াকৈ আৰু কিন্তু ইয়াৰ যেতিয়া নেকি ৰাণী পাৰ হৈ যাব জালুকবাৰী মান পাব ফেশ্বনে বদলি যায় চুলি এনেকৈ মাৰি পায় তাৰমানে যে নহওক এই কি কৰে জানে চুলি কাটবা আমেৰিকাত যায় মাল থকা মানুহটো চুলি কাটবা আমেৰিকাত যায় দাড়ি কাটবা চেন্নাই যায় মই ক'লো যে বিপুলে একদিন কিন্তু আমি হেৰি যাওঁ চেন্নাই যাম মই কিয় দাড়ি কাটবা চেন্নাই যাবি তই আমাৰ ৰাণী চৌকাত ইমান ভাল পাল আছে নাই মই বিশ্বাস নহয় এনেকৈ কাটি দিলে বেকাৰ হৈ যায় আৰু এদিন ক'লে চুলি কাটবা যাম ক'ত চেন্নাই বাপৰে চুলি কাটবা চেন্নাই আমেৰিকা উল্টা পাল্টা হৈ আছে তাৰপিছত মই ক'লে যে বিপুলটা এইবাৰ কিন্তু মোৰ লগত যাব লাগিব যে মই কৈছোঁ নাযাওঁ তাৰমানে ইয়াৰ লগত মই কিয় নাযাওঁ জানেনে ই গ'লে তাৰমানে ফ্লাইটত যায় এই ওপৰত উৰি যায় মালখানত যায় মই তাৰমানে যাব ভয় লাগে কিয় জানেনে যাওঁতে ঠিকেই যাব আহোঁতে যদি ৰাস্তাটো বিচাৰি নাপায় কোনে ৰিক্স ল'ব তেখেতে মই তাৰ লগত নাযাওঁ তাৰপাছত তথাপিতো আমাৰ ঘৰ যাই কিনে ওলাইছে আমাৰ ওদালগুৰিতে টংলাত যাই ওলাইছে যে কৈছে বিপুল এইবাৰ কিন্তু আপুনি যাব লাগিব যে মই কৈছোঁ নাযাওঁ নাই যাব লাগিব যে মই ক'লোঁ ঠিকে আছে হ'ব দে ই 4 চকী লৈ গৈছে দেই লৈ যাই কিনে কৈছে মই ক'লোঁ যে মোৰ ৰাতিপুৱা কাম আছে এই ৰাণী হেৰিত জালুকবাৰীত তো একাম্পৰ 4 চকীত গৈ থাক মোৰ ভেচপাখন আছিলে ফিৰ মিলেংগে হালধীয়া কালাৰৰ তাকে নামটো ফিৰ মিলেংগে ভেচপাখনৰ চাউণ্ডটোৱে বেলেগ খালি তৰ কৰে মোৰ নকৰে মই গম পাই বিপুল গেল আৰু একদম কালা ধুমা মাৰি যায় আৰু ফিৰ মিলেংগে পিছত আছে তাৰপাছত তাৰমানে যিদিনাখন আমি আহিছোঁ গুৱাহাটীত আহিম সেইদিনাখন বৰষুণ দিছিল বৰষুণ দিওঁতে তাৰমানে মোৰ হেলমেট নাছিল ডিঙাগলা পইচা পাতি নহয় মানুহটো প্লাষ্টিক এটা মূৰত লৈ কিনে মই কিবাকৈ এয়াৰপৰ্ট আহিছিলোঁ গুৱাহাটীত অহাৰ পিছত ধুনীয়াকৈ দেখা পালোঁ ফ্লাইটখনটো পৰি আছে মই মা কচম বিশ্বকৰ্মা কিবা কৰে ঠিক নাই আজি আৰু ভয়ো লাগিছে তাৰ গোটেই খাৰা হৈছে ৰুমবিলাক খাৰা হৈ গৈছে
মুড়ি মাৰো তাৰপিছত ভাইটি কৈছে যে বিপুল দা তাত কিন্তু মাছ মাংস খাব নাপাবি ইয়াতে যিমান পাৰে যি খোৱা খাই ল হৈ হ'ব পাৰে ঠিক নাই মৰিব পাৰোঁ একেবাৰে মাৰি নিদিয়ে বোলে ব্ৰইলাৰ মাংস পুৰা 1.5 কিলোমান নকলে মাৰি দিলোঁ তাৰপিছত মুড়ি মাৰি যি হৈ হ'ব পুৰা খাৱাৰ পিছত পেটটো নাগৰা নিচিনা হৈছে টুক 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 মাৰি খাই দিলোঁ ব্ৰইলাৰ মুৰ্গী মাৰাৰ পিছত এতিয়া ধুনীয়াকৈ ফ্লাইটত গ'লোঁ ভিতৰত সোমাই বাহ তাতে কি ধুনীয়া ফুলনি বাগিচা বুজি পাইছে না ফ্লাইটৰ ভিতৰত ছোৱালীবিলাক থাকে বগা একদম ভালো লাগছে মই ভাবছো মা কৈছো এটা ফুটাব পাৰলি কিমান বগা দেখা পায় একদম উজলেদি গা ধুৱা যেন লাগে তামাম বগা তাৰপিছত মই এটা চিটত বহি দিলোঁ বহাৰ পিছত মোক এটা ফিটা মাৰি দিছে ভাবছো কোন কি বান্ধিলা মই মোক ফাঁচি দিব নেকি ফাঁচি নহয় কিবা চিফটি কাটিবলৈ মইতো বুজি পোৱা নাই বহি পোৱা নাই কোনো দিন মাৰি দিলা তাৰপিছত ফ্লাইটটো যে প্ৰথমতে উৰে মালটো যে উৰে মাত্ৰ এটা উঠাইছোঁ মই যাই পাছত চেন্নাই নামিলোঁ মা কচম নামাৰ পিছত এনেকুৱা ধুনীয়া জাগা কি পৰিৱেশ কি চাফা অসমত চেন্নাইত ইমান ধুনীয়া জাগা য'তে ত'তে লেতেৰা বস্তু নেপেলাই থুক একা তাতে ডাষ্টবিন আছে তাৰপিছত CC কেমেৰা আছে কোনো ভুল কাম কৰিব নোৱাৰে বদমাছ কাম কৰিব নোৱাৰে কোনো লিগেলত চলে দেই তাৰপিছত সেইটোতো ঠিকেই আছে তাৰপিছত মা কচম তাৰ ভাষাটোতো বেলেগ কিনো কৈ আহি আৰু কৈছে পাগলা কুকুৰ কামুৰিছে নে কিবা চব পাগলা চব বুলি ভাবছো তাৰপিছত মই ভাইটি সুধিলোঁ ভাইটি কি কৈছে ঐ বিপুলটা ভাষা এনেকুৱা বুলি কৈছে কৈছে মা কৈছোঁ যদি সেনেকুৱা ভাষা হয় গান গালি গৈ কেনেকৈ কামো ঠিক নাই তাৰপাছত মই বোলো ৰহে বাচপাটো লাগবো কি বুলি ভাল হ'ব ই ভাবছো ইংলিছ জানে ভাইটিয়ে লাষ্টত গম পালোঁ সিও ইংলিছত আলু গুটি একো বুজি নাপায় তাৰপাছত সি কৈছে বিপুলদা আপুনি যদি বাচপা লাগে ইয়া বুলি কিন্তু বাচি যাবি বুলি কৈছে শিকি ল'লোঁ মই ইয়া আমাৰ ইয়া পুৰা মাৰি দিছোঁ আৰু তাৰ ছোৱালীবিলাক একদম ওখ পাব একদম কালা পাহাৰ ক'লা মলা নিগ্ৰু আলকেটাৰ নিচিনা দেখা পায় একদম ওখ পাব এনেকুৱা আহে এনেকুৱা আহি আছে তাত ঠককৈ ঠাকালি গ'ল ছোৱালী তাত গাত লাগি গ'ল ইউ ননচেন্স বুলি কৈছে ইয়া বুলি কৈছে মোক যে গালি মাৰিছে মই বুজি পাওঁ নাই তাৰপাছত কি কৰোঁ অলপ পিছত কি হ'লে ভগৱানে দিয়া বস্তু অন্যায় কৰিব নাপায় ইয়াত যে ব্ৰইলাৰ মুৰ্গী খাই দিছোঁ মোৰতো পেটটো বেয়া কৰিছে ভাই দুইটা পেটটো বেয়া কৰাৰ পিছত মই দুইটা মিছ কল দিছোঁ যাই আছোঁ তাৰপিছত মই থাকিব পৰা নাই লাষ্টত পজিশ্যন এনেকুৱা হৈ গ'লে মই নৰো আৰু থাকিব আৰু ভাইটিক ক'লোঁ মই বাহিৰত যাব লাগিব উপায় নাই আৰু কি কৰা কৰ ভাইটি কৈছে বিপুলটা টেনশ্যন লৈ মই গৈ আছোঁ দেই গৈ কিনে দেখা পালে দীঘল শাৰী পাতি আছে মানুহবিলাক লাইন হৈ আছে মই মা কৈছোঁ চবেই লাইন পাতি আছে মন্দিৰ নেকি সেৱা তাক আৰু লাষ্টত গম পালে এইটো মন্দিৰ নহয় লেট্ৰিন তাৰমানে লেট্ৰিন গ'লে ইমান লাইনত লিগেলত চলে তাৰপাছত ভাইটি কৈছে যে বিপুলদা মানে মাজত সোমাই যাওঁ জাগাত যাই পাব ধুনীয়াকৈ মই মাজত সোমালোঁ আগত আমেৰিকান পিছত চেন্নাই গৈ আছোঁ আৰু এটা যাব লাগে মিছ কল আমেৰিকানটো কৈছে ইউ ননচেন্স ইউ গেছ বুলি কৈছে ময়ে ভাবছোঁ ইয়া উপায় নাই ব্ৰইলাৰ মুৰ্গী বুলি কৈছে কিন্তু ব্ৰইলাৰ মুৰ্গী ঘণ্টা বুজি পোৱা নাই মালটো ময়ে মাৰি দিছোঁ ব্ৰইলাৰ মুৰ্গী কি বস্তু তাৰপাছত এতিয়া ধুনীয়াকৈ গ'লোঁ যাই আছোঁ তাৰপাছত আমেৰিকানজন সোমালে আৰু তাৰ এটা চিষ্টেম আমাৰ এনেকুৱা জেগা লেট্ৰিন এনেকুৱা চিষ্টেম নহয় তাৰে লেট্ৰিন ভিতৰত হ'ল চব কাৰেণ্টত কামবিলাক হয় হাতেৰে একদম ইকল লেতেৰা বস্তু নালাৰে কাৰেণ্টত কামবিলাক হয় দেই মইতো সেনেকুৱা জেগাত কোনো দিন কামটো কৰি পোৱা নাই ধুকনা বিৰাট কামটো কৰা মানুহ মই তাৰপিছত ধুনীয়াকৈ নিজৰ কামটো ওলাই আহিল আমেৰিকানজন কৰি কিনে ওলাই আহিল দেই তাৰপিছত এইবাৰ ভোটাৰ পাল্লা সোমাই গ'লে ভিতৰত তামাম ঠাণ্ডা মই মা কৈছোঁ কোনোবা বিচনী মাৰি আছে নেকি ভাবছোঁ কোনোবাই বিচনী মাৰা নাই AC চলি আছে প্লাছ ফেন চলি আছে ফেন আৰু ভেন্টিলেশ্যন খোলা খিৰিকীবিলাক খুলি থৈ দিছে মই মা কৈছোঁ আমাৰ ঘৰত AC নাই ইয়াতে AC আছে লেট্ৰিনৰ ভিতৰত নাজাঙে নেকি থাকি যাম থাকিব পাৰোঁ আমি গোন্ধাই লেতেৰা তাৰপাছত কি হ'ল তাৰমানে এতিয়া ভাই অট'মেটিক দৰ্জাখন লগ হৈ গ'ল লগ হোৱাৰ পিছত কোনফালে ওলাও ৰাস্তাও নাই আৰু তাৰপাছত এতিয়া কি হ'ল জানে সোমাই চালোঁ ভিতৰত ক'ত কামটো কৰে একো চিন চাপ নাই একো ভাত ফুট একো নাই চব প্লেন সমান তাতে তাৰপাছত মই ভাবিছোঁ কেনেকৈ কামটো এতিয়া তাৰপাছত 3টা চুইচ আছে একদম 1 নম্বৰ চুইচটো দাবাই দিলোঁ দাবাই দিয়াৰ পিছত উঠি দিলা মানুহ নহয় লেট্ৰিনটো উঠি আছে তাতে যে বহি কামটো কৰে মইতো বুজি পোৱা নাই ভাবছোঁ অট'মেটিক কামটো হ'ব পজিশ্যন দি থৈ দিছে এনেকুৱা 5 মিনিট লুখলো কামটো হোৱা নাই বাহিৰৰ পৰা চাউণ্ড মেন কৈছে কৈছোঁ মই তাৰপাছত উপায় যাতে কি কৰোঁ টাইম হৈ গ'ল দিলোঁ 2 নম্বৰ চুইচটো দাবাই দিয়াৰ পিছত মই কাইলৈ বাই দিলা হয় বাই দিয়া নাই হাতৰ কামটো ব্ৰাছে কৰি ব্ৰাছপাত মাৰি আছে তাৰপাছত এতিয়া মোৰ কি হ'ব
আৰু দিলো 3 নম্বৰ সুইচটো দবাই তামাৰ বছৰ লেট্ৰিনটো এনেকা কৰি পুৰা মাথা নষ্ট হৈ গ'ল মোৰ তাৰপিছত কি কৰো কামটো হে কৰিব লাগে টাইম পাৰ হ'ল বাহিৰতে মাতি আছে উপায় নাই পিছত মনত খেলাল মোৰ মই যাওঁতে যে হেলমেট নাছিল প্লাষ্টিকটো যে পকেটত আছিল আৰু বেঙা কলা বন্ধ কাই গম পাব প্লাষ্টিকতে কামটো কৰি পেলাই দিম আৰু পুৰাকে প্লাষ্টিকৰ কামটো কৰিলো কৰি কিনে প্লাষ্টিকটো খিৰিকী খোলা আছিল নহয় পেলাই দিম আৰু লাগি গ'ল নহয় প্লাষ্টিকটো ফেনত ফাটি গ'ল ৰাম প্লাষ্টিকটো ফেনত লাগি গোটা গলত ৰঙা হৈ গ'ল ডিষ্ট্ৰিক্টৰ নিচিনা তাৰপিছত মোৰতো মাথাটো নষ্ট কি কৰোঁ এতিয়া দৌৰি ওলাই আহিলোঁ ওলাই আহি পিছত আমেৰিকানজন আছিল নহয় সোমাই গ'ল ভিতৰত যাই কিনে দেখাত আৰে বাবা এই মাত্ৰ অসমৰ মানুহজন ভিতৰত সোমাইছিল এই পায়খানা কেনেকৈ কৰিলে তাৰ মাথা গৰম সি ভাবছে অসমৰ মানুহজন ৱালত দাউৰি দাউৰি পায়খানা কৰিছে নেকি ওলাই গৈছে মোক যাই কিনে কৈছে মেন মেন কৈছে অ ইয়া ইয়া বুলি কৈছে চিষ্টা কৰি হোৱাট চিষ্টা ও লেট্ৰিন বুলি কৈছে অ ইয়া ইয়া আই এম ধৰি অফ দিছ ফেন অফ দিছ ঘূৰি অফ দিছ লেট্ৰিন বুলি কৈছে সি ভাবছে তাৰমানে অসমৰ মানুহবিলাক ফেনত ভুতুৰি পায়খানা কৰে আপোনালোকে বাহিৰত গ'লে সাৱধান এই ভাইটিৰ কাৰণে মই মাৰণাখন বাচি আছোঁ আচ্ছা যে নহওক মই যোৱা নাই আমাৰ আছে আমাৰ একে ঘৰৰ ওচৰত আছে আমাৰ ভণ্টি আহিছে খুব ভাল গান গাই আপোনালোকে চাব পাব আপোনালোকে নাযাব আৰু অনুষ্ঠানটো সকলোৱে নিজৰ কৰি ভালকৈ চলাই নিয়ক মই যোৱা নাই অকণ খন্তেক বিৰতি ল'ম হ'বনে গান গাব লাগে মই প্ৰগ্ৰাম কৰিলে তাই কি প্ৰগ্ৰাম কৰিব হয় না একেলগে কাম হ'ব গান এটা বিশেষকৈ মই চেংৰাসকলক লৈ বিহু এটা বনাইছিলোঁ বিশেষকৈ চেংৰাসকল ভাল পাব এইটো গম পাইছে নাই ডিঙিৰ কাঠি দুটা কণা 20 টকাত মস্ত খানা কি বস্তু একলাই মাৰি আছে মাত্ৰ নাচাকি হাত চাপৰি মাৰিছে ডিঙিৰ কাঠি দুটা কণা 20 টকাত মস্ত খানা কি গেলা টোপলা হয়নে নহয় এই ডিঙিৰ কাঠি আছে সেইকাৰণে এটা গাইছিলোঁ বিশেষকৈ চেংৰাসকল খায় উপায় নাই পৰম্পৰা নিয়ম সেইকাৰণে গাইছিলোঁ মই নদীবোৰ চুলাই হ'লে নদীবোৰ যদি চুলাই হয় হয় নে নহয় আমি ওয়াইন শ্বপত যাব নালাগে আমি নিজে নিজে উঠে খালে ইমান পানী আছে হয় নে নহয় নদীবোৰ চুলাই হ'লে পাহাৰবোৰ মাংস হ'লে পাহাৰবোৰ যদি মাংস ইমান পাহাৰ আছে কাটি কাটি খালো হয় হয় নহয় একেবাৰে গাইছিলোঁ নদীবোৰ চুলাই হ'লে পাহাৰবোৰ মাংস হ'লে তোৰ দৰে মিছেছৰ নাকা তালাক দি গুচি যা উঠিব লাগিব চাইকেলৰে কিৰিয়া হাগিব লাগিব বাৰীৰে পিছফালে ঝুলকুনাৰে পাইখানা আচ্ছা থেংক ইউ আহি আছোঁ অলপ বিৰতি লৈছোঁ আমি একেলগে নাচিম আমাৰ ভণ্টি আছে হ'বনে অ'কে থেংক ইউ আহি আছোঁ থেংক ইউ